এইটো কোন পাগলে বিশ্বাস কৰে 125th এমেণ্ডমেণ্ট পাছ হোৱাৰ লগত চৰকাৰ বাংহাৰ কিবা সম্পৰ্ক আছে নেকি কিবা নিয়ম আছে নেকি 125th এমেণ্ডমেণ্ট চৰকাৰত থাকিয়ে চৰকাৰৰ মানুহবিলাকে নিজে এইবিলাকৰ কাৰণে কাম কৰিব 125th এমেণ্ডমেণ্ট যদি কৰিব লাগে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াদেৱৰ নেতৃত্বত যেটো বিটিসি সরকার আছে এই সরকারখনেহে কৰিব আৰু 125th এমেণ্ডমেণ্টৰ লগত সরকার যাই থাকা সরকার বাংহা ইয়াৰ লগত কোনো সম্পৰ্ক নাই সরকার চলি থাকিব 5 বছৰ মাত্ৰ নহয় অহা 20 বছৰলৈকে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াদেৱৰ এই আমাৰ বিটিসি সরকার যাই থাকিব ইয়াত বেলেগ দলৰ সরকার আহাৰ ৰাস্তা স্থায়ীভাৱে বন্ধ কৰি দিয়া হল জনগণ বিটিসি বাকি ৰাইজে গতিকে আজি ইউপিপিএলৰ কিছুমান নেতাবিলাকে 125th এমেণ্ডমেণ্ট কৰাৰ দ্বাৰা দি সরকার বিটিসিৰ হাগ্ৰামা মহিলাৰীৰ আণ্ডাৰত যেটো আছে সেইটো লগে লগে ভাঙি যাব বুলি মানুহবিলাকৰ মাজত ভুৱাকৈ এটা প্ৰচাৰ চলাই এই ভুৱা কথা মিছা কথা কৈ তেওঁলোকে ইলেকশ্যন খেলিবৰ কাৰণে এটা মানে নোহোৱা ইস্যু উঠাই তেওঁলোকে ৰাইজৰ মাজত যে কাম কৰিছে সোমাইছে সেইটো সঁচাকৈ লজ্জাজনক সেইটো সঁচাকৈ দুঃখজনক আৰু তেওঁলোকৰ অৱস্থা যে বহুত একেবাৰে বেয়াৰ ফালে মানে গতি কৰিছে এই দলৰ অৱস্থা যে একেবাৰে ধ্বংসৰ ফালে গতি কৰিছে যাৰ কাৰণে নিৰ্বাচনৰ ইস্যু বিচাৰি নাপায় আজি 125th এমেণ্ডমেণ্ট আৰু ইয়াৰ দ্বাৰা দি মানে কি কয় ইন্টাৰিম কাউন্সিল সরকার গঠন করার এইবিলাক মানে কি কয় সপন তেওঁলোকে মনত পুহি ৰাখিছে এইটো মিছা কথা একেবাৰে সেইটো ৰাইজে বিশ্বাস কৰিব নালাগে ভিত্তিহীন কথা অযুক্তিকৰ কথা আৰু এইটো ৰাইজে বিশ্বাস নকৰে